নমস্কাৰ কালিলৈ দেৱালী দেৱালীৰ অৰ্থটো কৈ দিছোঁ দেৱালীৰ অৰ্থ মানে দেউলিয়া কোনোবাই বোম ফুটাইছে ধমকে ফুটিছে গোল পইচা মানে দেউলিয়া কোনোবাই জুৱা খেলিছে তাস খেলিছে কিবা জান্দি মুণ্ডা খেলিছে মানে সব দেউলিয়াই হৈছে কোনোবাই খুব লাইট কিনিছে লাইট কিনি পইচা গৈছে দেউলিয়াই হৈছে আৰু দেৱালীৰ পিছদিনা যিমান ধুনীয়া কৌতুক কোৱা যায় হাঁহি নুঠে কাৰণ পইচা নাইকিয়া হ'ল পইচাটো মেইন আৰু গম পাইছে আচ্ছা মানে কৌতুকবোৰ কোনেও সিৰিয়াসলি ল'ব নালাগে কাৰণ হাঁহি উঠিবৰ কাৰণেহে এটো কিবা এটা কোৱা গৈছে আচ্ছা এতিয়া মই কৌতুক এটা আৰম্ভ কৰিছোঁ মানে এজনী মাইকী মানুহৰ ডেলিভাৰী টাইম মানে কেঁচুৱা জন্মৰ হ'বৰ হ'ল মানে হস্পিটেললৈ নিয়া নাই ডাক্তৰ ঘৰলৈ লৈ আহিলে মানুহজনে ডাক্তৰক ঘৰলৈ লৈ আহি মানে পেশেন্ট চাবলৈ ডক্তৰ সোমালে বক্স দৰবৰ বাকচ লৈ দরজা মাৰি দিলে মানুহজন বাহিৰত থাকিলে ডক্টৰে ভিতৰত খুটুক খাটাক খিটিক খাটাক এইবোৰ কৰি আছে অলপ দেৰি পিছত দরজাখন অলপ খুলি ফাক কৰি পেলাই সুধিছে মানুহজনক সুধিছে মানে স্বামীক এই আপোনাৰ গুৰিত স্ক্ৰু ড্ৰাইভাৰ এটা হ'ব নেকি মানুহজনে খৰধৰকে মানে স্ক্ৰু ড্ৰাইভাৰ এটা বিচাৰি আনি দিলেহি আকৌ দরজা মাৰি সোমাই আকৌ ভিতৰত খিটিক খাটাক খুটুক খাটাক কৰি আছে মানুহজন হিফালে চিন্তাত আছে লৰাই হয়নে ছোৱালীয়ে হয়নে কি হয় তাৰ পিছত কি হ'ল আকৌ দরজাখন খুলি পেলাই সুধিছে মানুহজনক আচ্ছা কেচি এখন পাম নেকি তো মানুহজনে বলে হ'ব খৰধৰকে কেচি এখন আনি দিলে তাৰ পিছত আকৌ দরজা মাৰি সোমালে ভিতৰত খিটিক খুটুক খাটাক কৰি আছে এনেকে শব্দ তো মানুহজন বাহিৰত বিৰাট চিন্তাত আছে তা আকৌ অকমান দেৰি পিছত দরজাখন খুলি পেলাই সুধিছে মানুহজনক যে সৰু মাৰ্তুল আছে নি বলে আছে আপুনি কৰিছে কি হয় আপুনি ইমান দেৰি কি কৰিছে আপুনি কিবা আগবাঢ়িব পাৰিছে নাই বলে মোৰ দৰবৰ বাকচটো যাই আনিছিলো হেতুকে খুলিব পৰা নাই পেশেন্ট মই চোৱা নাই এতিয়ালৈকে এতিয়া দ্বিতীয়টো শুনক মানে তিনটা লৰাই কথা পাতিলে যে চাহ আজিকালি ইংৰাজী ক'ব নোৱাৰিলে বৰ লাজৰ কথা গতিকে আমি তিনটাই ইংৰাজী শিকো বোলে ঠিক আছে বল তিনটা তিনিফালে গুচি গ'ল এটাই শিকিলে উই আৰ 3 তাৰ বাদে একো শিকিব নোৱাৰিলে একো এ বি চি ডি একো শিকিব নোৱাৰিলে মানে অকল শিকি আহিলে উই আৰ 3 আর এটাই শিকিলে ইয়েস আর এটাই শিকিলে থ্যাংক ইউ হে তিনিটাই শিকি আহিলে আহি একগোট হ'লহি একগোট হোৱাৰ পিছত তাহাঁতি ক'তো ক'বলৈ পোৱা নাই চান্স এদিন মানে কি মানুহ এটা মাৰ্ডাৰ হ'লত তাহাঁতি তিনিটাই মাৰ্ডাৰটো চাই আছে ডেড বডি ওচৰত আছে তো পুলিচক ইনফৰ্ম কৰিলে পুলিচ অফিচাৰ আহি তাহাঁত তিনিটাকে সুধিলে হু কিলছ দ্য মেন এনেকৈ বুলি সুধিলেহি তাহাঁতি যিটোৱে উই আৰ 3 জানে সি ফটকে কৈ দিলে উই আৰ 3 তেতিয়া পুলিচ অবাক হ'ল পুলিচ অফিচাৰ অবাক হৈ পেলাই সুধিলে যে জি ট্ৰু তেতিয়া যিটোৱে ইয়েছ বুলি জানে সি ফটকে কৈ দিলে ইয়েছ দেন ইউ আৰ এৰেষ্টেড এনেকৈ বুলি ক'লে তেতিয়া থেংক ইউ জনাটোৱে ক'লে থেংক ইউ তাহাঁত তিনিওটাকে বান্ধি লৈ গ'ল সেইকাৰণে মই ইংৰাজী নকওঁ